My God. এই তোৰাটো 3 প্লাসে দিব লাগে দেখিছেনে শুনিছে ক্লাস 4 তোমালোকে ক্লাস 5 ইংলিশ ইংলিশ পঢ়া মা I like to eat. I can also cook. Good. Green vegetables are my hobby. এইবাৰ দুৰ্গা পূজাত পাপৰি চিমিহঁতৰ ঘৰলৈ যাব তাৰ পাছত দুইজনীয়ে একেলগে ফুৰিবলৈ যাব My God. এই তোৰাটো 3 প্লাসে দিব লাগে দেখিছেনে শুনিছে ক্লাস 4 তোমালোকে ক্লাস 5 ইংলিশ ইংলিশ পঢ়া মা I like to eat. I can also cook. Good. Green vegetables are my favorite. ভেরি গুড ঠিক আছে মা মানে কি কয় I like to eat মানে মই খাওঁ মই খাই ভাল পাওঁ I can also cook মই ৰান্ধিব পাৰোঁ গ্ৰীণ ভেজিটেবল আৰু মাই ফেভৰেট মানে মই চব্জি শাক পাচলি খাই ভাল পাওঁ বঢ়িয়া পাপা নাম কি ক'ত মা পাপা ক'ত ঐ আছিলামটো এনেই কৈছিলে আৰু মামা নাম মা নাম মামা দুজন আছে মাম্মি মামি মাম্মি নহয় মা মাদাৰ মাদাৰ তিলোত্তমা শইকীয়া নাম তিলোত্তমা শইকীয়া ঠিক আছে মা ভালকৈ পঢ়া দেই এনেকুৱাই পঢ়িব লাগিব ভেৰি দেখিছানে ক্লাছ 5 তোমালোকে ক্লাছ 5 পঢ়িছা ক্লাছ 4 ইমান ধুনীয়া পঢ়িছা এতিয়া কোনটো তোমাৰ কি আছিলে নাম তোমাৰ নাম সূত্ৰধৰ নাই বিহু অসমৰ জাতীয় উৎসৱ এই মূল্যত কিশোৰ লগত জড়িত উৎসৱ অসমীয়া গ্ৰাম্য জীৱনত ইয়াৰ প্ৰভাৱ অপৰিসীম ঠিক আছে ইংলিছ আৰু Cows are grazing in the field. Cows like to eat green grass. Cow's milk is good for health. বঢ়িয়া বঢ়িয়া মামা নাইস দেখিছানে ক্লাছ 5 ক্লাছ 5 কি হ'ল মই তোমালোকৰ কাৰণে আজি ক্লাছ 4 ৰ কাৰণে স্কুল ভাল হ'ব এতিয়া দেই তোমালোকে ভালকৈ পঢ়া আজি দৰে পৰীক্ষা তোমালোকৰ কাৰণে স্কুল অহা বছৰ ভাল স্কুল পাবা দেই দে পঢ়াব কি নামটো কি দাস ওকে যিটো মন যায় সেইটো কয় ডাঙৰ ডাঙৰ মাত বৰ সৰু খাব নালাগে নহয় ভয় নাখাবা অঙ্কিত উৎসৱ আৰু Zikir. Juri utsab.
নামটাকে না একজন আইডি হয় Sir? নামটাকে আপনার নামটা কেটে যখন না নামটা খাবেন তাহলে মানুষ নেই চাকৰি নিব